আলুৰ খেতি ভাল হ'বনে নাই? বিহু আহি আছে, আলুবোৰ সোনকালে উঠাই লোৱাটোৱে ভাল। উৰুকাৰ দিনা ৰাতি চুৰ নকৰিলে হ'ল। ৰাতি ডিউটি দিয়াৰ ব্যৱস্থা কৰিবি, বুজিছ? তুমি বন্ধু কালা পাখি আমি জানো কি। সিদিনা মহাজনক ৰাজাৰ কথাটো কৈ ভালে কৰিছোঁ। ভালে কৰিছা। তেল ডিপুৰ মালিক হ'ব আহিছিল। তাক আউট কৰিম কৈছিলোঁ ন। এতিয়া মাইনাৰ লাইফত মই এণ্ট্ৰি মাৰিম। মহাজনে বা আৰু কি ভাবি থৈছে? মহাজনে আৰু কি ভাবিব, মাইনা এতিয়া মোৰ। মাইনাক ফেচ টু ফেচ মনৰ কথা কৈ দিবি। জীৱনত নাই মোৰ একো কেছ, এইবাৰ মাইনাক ক'ম ফেচ টু ফেচ। ৰাজাই পাব মজা। উৰুকা ৰাতি খাওঁ আলু ভাজা, ৰাজাই এইবাৰ পাব বৰ মজা। তুমি বন্ধু কালা পাখি আমি জানো কি বসন্ত মাছে। কামটো বেয়া কৰিছে অমিত আৰু ৰাজেশে। মহাজনৰ আগত ক'ব নালাগিছিল। সিহঁতকো চাই ল'ম। অমিত চা তেল ডিপুৰ মালিক আহিছে। মালিকজী নমস্কাৰ, পিছে কেনে? এবাৰ মাফ কৰি দিয়া। মাইনাই তোক খুৰা বুলি মাতিব, বুজিছ? তোৰ ভিডিঅ' মহাজনে চাইছে, তই ভুলতো মহাজনৰ কাষত নাযাবি। কাম এটা নৰা, হ'ব আহিছা মাইনাৰ দৰা। দুয়োকে চাই ল'ম সময়ত ঘণ্টা। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, তোক দেখিলে মোৰ ওলাই বাৰে বাৰে গালি। তই ৰাতি ৰেডি থাকিবি, মহাজনৰ এইবাৰ ৰক্ষা নাই। ৰাতিয়ে কৰিব লাগিব। তালৈ আহিবি তই। অঁ আৰু শুন, কোদালো লাগিব, মাটি খান্দোতে কামত আহিব, বুজিছ? মানে সিহঁতে মহাজনক পুতি থোৱাৰ প্লেনিং কৰি আছে। গোটেইকেইটা ৰেডি কৰি থ'ম। দুটামান বস্তাও লৈ আহিবি, বস্তাত ভৰাই ল'ম যাতে কোনেও গম নাপায়। ঠিক আছে, মহাজনক শিক্ষা দিয়াৰ ঠিক সময়। মহাজনক শিক্ষা দিবই লাগিব, বুজিছা? মই থাকোঁতে মাইনাক বেলেগৰ লগত বিয়া দিব, মই কি মৰি গৈছোঁ নেকি বে? কালি ৰাতি গম পাই যাব এই অমিত কি বস্তু। আৰু ৰাজা, তাকো চাই ল'ম। মোকো মাৰিব এতিয়া, মই কি কৰোঁ? ঐ ধনী, সেইটো ৰাজা যেন লাগিছে। ই আৰু দৌৰি দৌৰি কিয় আহিছে? তাৰ কি হ'ল? মহাজন, আপোনাক এটা ডাঙৰ কথা ক'ব লগা আছে। কি ডাঙৰ কথা? তোৰ নিচিনা মিছলীয়া এটাই কি ডাঙৰ কথা ক'ব? নহয় মানে মহাজন, আপোনাৰ কথা। কি কথা? মানে অমিত আৰু ৰাজেশে আপোনাক ৰাতি মাৰি পেলোৱাৰ কথা কৈছে নহয়। কি কোৱা? মোক মাৰিব? মই নিজে শুনি আহিছোঁ, দুয়ো ৰাতি মদ খাই গৈ আছিল। কোনদিনাখন কৰিব কৈছে? আজি উৰুকা ৰাতি আপোনাক মাৰা কথা কৈছে। সিহঁতৰ ইমান সাহস? মোক মাৰিব? মই মহাজন হয়, মই কাকো ভয় নকৰোঁ। আপুনি অলপ সাৱধানে থাকিব, সিহঁতৰ কোনো ঠিক নাই। সিহঁতে যদি সঁচাকৈ মোক আজি মাৰি পেলায়, নাই, মই আলুৰ খেতিত লুকাই থকাটোৱে ভাল। আনিছোঁ। আজি ৰাতি মহাজনৰ ৰক্ষা নাই। দা কোদাল আনিছানে? সকলো আনিছোঁ।
দা বস্তা কোদাল মজা আজি ৰাতি মহাজনৰ বিপদৰ ৰাতি অ' ৰাজেশ বেৰাখন দাঙি ধৰ ৰ এইটো মহাজনৰ আলু খেতি এটাও যাতে আলু মহাজনে নাপায় গোটেইবোৰ খান্দি উলিয়াই ল'ম গোটেই আলু বস্তাত ভৰাই ল'ম বুজিছানে মহাজনক শিক্ষা দিয়া এইটো ভাল হ'ব বৰ কথা মহাজনৰ আজি খেতি চুৰি কৰি শেষ কৰি দিম সেইটো কিয়ে ছাতিৰ তলত ছাতিটো লৰি থকা যেন লাগিছে এই ৰাতি ইয়াত কোন হয় মানুহ নাকিয়ে ভূত নহয় সেই ৰহ ভয় কৰিছ নেকি কামটো কৰ মাটি খান্দা আৰম্ভ কৰ এটা আলু যাতে খেতিত নাথাকে ঐ আমি সকলো চুৰ কৰিব লাগিব মহাজনে খেতিত এটাও আলু নাপায় মহাজনৰ খেতিৰ আলু চুৰি কৰি আমি খালো ছাতিৰ তলত সেইটো কিয়ে মই তেতিয়াই কৈছিলোঁ কিবা এটা আছে সেই ৰ ভয় কিয় কৰা মোৰ ভয় লাগি আছে ভূত নেকি সেই বল ওচৰৰ পৰা চাই আহোঁ মই নাযাওঁ ভূত নেকি মোৰো ভয় লাগিছে বল পলাই ইয়াৰ পৰা